নমস্কাৰ, আজি পঢ়িম বৰ্গমূল আৰু ঘনমূল for class 6 নৱোদয়া এন্ট্ৰান্স এক্সাম 2024। পোনপ্ৰথমতে আজি আমি শিকিম বৰ্গ সংখ্যা আৰু ঘন সংখ্যা মানে কি। তাৰ পিছতে শিকিম বৰ্গমূল আৰু ঘনমূল কি আৰু বৰ্গমূল কেনেকৈ উলিওৱা হয়, ঘনমূল কেনেকৈ উলিওৱা হয়। ইয়াত আমি 20টা কুৱেশ্যন লৈ আহিছোঁ। এই 20টা কুৱেশ্যনৰ জৰিয়তে বৰ্গমূল আৰু ঘনমূলৰ যিমানখিনি কথা জানিব লাগে সিমানখিনি কথা আমি ইয়াত কভাৰ কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চালে বেলেগ ভিডিঅ' বা বেলেগ কিতাপ পঢ়াৰ প্ৰয়োজন নহ'ব। ঠিক আছে, আমি আৰম্ভ কৰোঁ। প্ৰথমতে জানো বৰ্গ সংখ্যা মানে কি। যেতিয়া দুটা একে সংখ্যাক আমি পূৰণ কৰোঁ তেতিয়া কি পাওঁ? এটা পূৰণফল পাওঁ। সেই পূৰণফলটোকে কোৱা হ'ব বৰ্গ সংখ্যা। বৰ্গ সংখ্যা বা পূৰ্ণ বৰ্গ সংখ্যা বুলি ক'ম। দুটা পূৰণ কৰিলে আমি 9 পাওঁ। এই 9ক কি বুলি কোৱা হ'ব? বৰ্গ সংখ্যা। 9 দুটা পূৰণ কৰিলে পাওঁ। 9 দুটা পূৰণ কৰিলে 9 9 গুণ 81। 81টো কি হ'ব? বৰ্গ সংখ্যা, পূৰ্ণ বৰ্গ সংখ্যা। গতিকে আমি গম পালোঁ যে দুটা একে সংখ্যা পূৰণ কৰি যি পূৰণফল পাওঁ তাকে কোৱা হ'ব বৰ্গ সংখ্যা। এতিয়া যদি ওলোটাকৈ সোধা হয় যে 4ৰ বৰ্গমূল কি? 4ৰ বৰ্গমূল কি হ'ব? 4ৰ বৰ্গমূল 2। কাৰণ 2 দুটা পূৰণ কৰিহে আমি 4 পাব পাৰোঁ। ঠিক একেধৰণে 9ৰ বৰ্গমূল কি? 9ৰ বৰ্গমূল কি হ'ব? 3। 81ৰ বৰ্গমূল কি হ'ব? 81ৰ বৰ্গমূল 9। যদি সোধা হয় যে 100ৰ বৰ্গমূল কি? 100ৰ বৰ্গমূল 10। কাৰণ 10 গুণ 100 বুলি পোৱা যায়। বৰ্গমূল কেনেকৈ উলিওৱা হয় আমি শিকিম, কিন্তু তাৰ আগতে ঘন সংখ্যা কাক বোলে তাক আমি জানি লওঁ। যেতিয়া একে সংখ্যাক 3বাৰ আমি পূৰণ কৰিম তেতিয়া এটা পূৰণফল পাম। যেনে 3 3 গুণ 9, 9 3 গুণ 27। এই পূৰণফলটোকে কোৱা হ'ব ঘন সংখ্যা। যেনে 2 3টা যেতিয়া পূৰণ কৰিম, 2 3টা পূৰণ কৰিলে 8 পাম। এই 8ক কোৱা হ'ব ঘন সংখ্যা। ঠিক আছে। ঠিক একেধৰণে ওলোটাকৈ যদি সোধা হয় যে 27ৰ ঘনমূল কি? 27ৰ ঘনমূল কি? তেতিয়া কি হ'ব? 3। কাৰণ 3টা পূৰণ কৰিহে 27 পাব পাৰোঁ। 8ৰ ঘনমূল কি? 8ৰ ঘনমূল কি হ'ব? 2। ঠিক আছে। এতিয়া আমি শিকিম বৰ্গমূল আৰু ঘনমূল কেনেকৈ উলিওৱা হয়। বৰ্গমূল উলিওৱাৰ আমাৰ দুটা পদ্ধতি আছে। এটা হ'ল উৎপাদকীকৰণ আৰু এটা হ'ল দীৰ্ঘহৰণ। উৎপাদকীকৰণক চুটিহৰণ বুলিও কোৱা হয়। চুটিহৰণ। ঠিক আছে। পোনপ্ৰথমতে উৎপাদকীকৰণ পদ্ধতিৰে বৰ্গমূল কেনেকৈ উলিওৱা হয় তাক জানি লওঁ। উদাহৰণস্বৰূপে 144ৰ বৰ্গমূল উলিয়াব লাগে। তেতিয়া উৎপাদকীকৰণ পদ্ধতিৰে কেনেকৈ উলিয়াম? চুটিহৰণ কৰিম 2ৰে। প্ৰথম চাম 2ৰে এই 14টো কেইবাৰ যাব? 7 বাৰ যাব। 2 7 গুণ 14। আৰু এই 4টো কেইবাৰ যাব? 2 বাৰ যাব। ঠিক এনেকৈ আগবাঢ়িব লাগিব। 2 36 চং 72, 2 18 36, 2 9 গুণ 18। এইফালে থাকিলে 3 3 গুণ 9। এতিয়া বৰ্গমূলৰ চিম্বলটো কি হয়? বৰ্গমূলৰ চিম্বলটো এইটো হয়। এইটো বৰ্গমূলৰ চিম্বল। যদি এনেকে দিয়া থাকে বৰ্গমূলৰ এই চিম্বলটোৰ ভিতৰত যদি 144 লিখা থাকে তেতিয়া আমি গম পাওঁ 144 বৰ্গমূল উলিয়াবলৈ কৈছে। মানে কোনটো সংখ্যাক আমি দুবাৰ পূৰণ কৰিলে 144 পাওঁ তাক উলিয়াব লাগে। এতিয়া 144ক মৌলিক উৎপাদকীকৰণ কৰি কি পালোঁ? বাহিৰত যিমানখিনি আছে গোটেইখিনি আমি পূৰণ কৰি দিম। 2 কেইটা পূৰণ হৈ আছে? 2 কেইটা পালোঁ? 2 1 2 3 4টা 2 পালোঁ। গতিকে 4টা 2 পূৰণ কৰিম। আৰু 3 কেইটা পালোঁ? 3টা পালোঁ। এতিয়া গ্ৰুপ বনাম, দুটাকৈ গ্ৰুপ বনাম। 2টাৰ পৰা এটা ওলাই আহিব। ইয়াতো 2টা আছে 2, তাৰ পৰা এটা ওলাই আহিব। আৰু ইয়াত 3 কেইটা আছে? 2টা আছে। ইয়াৰ পৰা 3 এটা ওলাই আহিব। এই গোটেইটো পূৰণ কৰিম। পূৰণ কৰি যিটো পাওঁ 2 2 গুণ 4, 4 3 গুণ 12। গতিকে 144ৰ আমি
বৰ্গমূল কি পালো 12 12 দুটা পূৰণ কৰিলে 144 পাওঁ দীৰ্ঘহৰণ পদ্ধতিৰে আমি বৰ্গমূল কেনেকৈ উলিওৱা হয় তাকো আমি জানি লওঁ একে সংখ্যাক ললো 144 দীৰ্ঘহৰণটো ইম্পৰ্টেণ্ট হয় ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত আমি দীৰ্ঘহৰণ পদ্ধতিৰে অতি সোনকালেই বৰ্গমূল উলিয়াব পাৰো গতিকে এইটো ভালকে চাই যাব লাগে সোঁফালৰ পৰা গ্ৰুপ বনাই আহিব লাগে 44 মানে দুটাকৈ গ্ৰুপ বনাব লাগে এইটো এটা গ্ৰুপ আৰু এক টকলে আছে গতিকে একটো লৈ এটা গ্ৰুপ হ'ব এতিয়া ইয়াৰ নেউতাটো অলপ বেলেগ হয় যেনে আমি সাধাৰণ যেতিয়া হৰণ কৰো তাৰ নেউতাৰ লগত এইটো অকণমান মিল নাই ইয়াৰ নেউতা হ'ব 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 এনেকৈ নেউতাটো আমাৰ ব্যৱহাৰ কৰিম মানে ইয়াত যদি 2 লিখো ওপৰতো কিমান লিখিব লাগিব 2 লিখিব লাগিব ঠিক আছে ইয়াত কি আছে 1 আছে 1 টো ইয়াত আছে আৰু 1 টো কিহেৰে হৰণ যাব 1 এৰে যাব 1 1 গুণ 1 থাকিলে এতিয়া 44 এতিয়া ওপৰত যি সংখ্যাই নাথাকক ওপৰত 100 থাকিলেও বা 1 লাখ থাকিলেও 1 কোটি থাকিলেও তাৰ লগত সদায় 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰিলে কি হ'ব ওপৰৰ লগত 1 2 গুণ 2 তাৰ পৰা এই স্থানত এটা আমি অংক বহুৱাম 1 ৰ পৰা 9 ৰ ভিতৰত যিকোনো এটা অংক বহুৱাম ইয়াত মই যদি 4 বহুৱাও ওপৰতো কি বহুৱাব লাগিব 4 বহুৱাব লাগিব আৰু এই 4টোৱে এই 24 টো দুইটাই পূৰণ কৰি ইয়াত যিটো সংখ্যা আছে এইটো সংখ্যা ওলাব লাগিব গতিকে ভাবিব লাগিব আমি ইয়াত কি সংখ্যা বহুৱালে 44 পাম যদি মই ইয়াত 2 বহুৱাম ওপৰতো কি বহুৱাম 2 এতিয়া 2 আৰু 22ক পূৰণ কৰিলে কিমান হ'ব 44 ঠিক আছে লাষ্টত থাকিলে 0 আৰু ওপৰত কিমান পালো 12 পালো গতিকে ইয়াৰ 144 ৰ বৰ্গমূল কি হ'ব 12 ঠিক আছে ঘনমূল আমি উৎপাদকীকৰণ পদ্ধতিৰে উলিয়াও ধৰা 729 ৰ ঘনমূল উলিয়াব লাগে এক মিনিট এইখিনি মোহাৰি লৈছো 729 ইয়াৰ কি উলিয়াব লাগে ঘনমূল উলিয়াব লাগে গতিকে মৌলিক উৎপাদকীকৰণ ব্যৱহাৰ কৰিম মৌলিক উৎপাদকীকৰণ ব্যৱহাৰ কৰিলে কি হ'ব 3 ৰে যাব 3 2 গুণ 2 ৰে নাযায় 3 ৰে যাব হৰণ 3 2 গুণ 6 7 ৰ পৰা 6 গ'লে 1 থাকিলে 12 হ'ব 3 4 গুণ 12 3 3 গুণ 9 আকৌ 3 ৰে হৰণ যাব 3 8 গুণ 24 3 1 গুণ 3 যাব আকৌ 3 ৰে 3 2 গুণ 6 3 7 গুণ 21 এনেকৈ আগবাঢ়িব লাগিব 3 9 গুণ 27 3 3 গুণ 9 এতিয়া ঘনমূলৰ চিম্বলটো এইটো হয় ঘনমূলৰ ইয়াত 3 এটা লিখি বৰ্গমূলৰ চিনটো লিখি দিলে আমি বুজি পাম যে 729 ৰ ঘনমূল উলিয়াবলৈ গৈছে আৰু ইয়াৰ ঘনমূল কেনেকৈ উলিয়াম বাহিৰত যিমানখিনি পালো উৎপাদকীকৰণ পদ্ধতিৰে বাহিৰত যিমানখিনি পালো গোটেইখিনি আমি পূৰণ কৰি দিম 3 কেইটা পালো 1 2 3 4 5 6টা 3 ইয়াত পূৰণ কৰিলে হ'ব 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 আৰু এটা 3 ঠিক আছে এতিয়া বৰ্গমূলৰ ক্ষেত্ৰত আমি দুটাকৈ গ্ৰুপ বনাইছিলো কিন্তু ইয়াত কেইটাকে বনাব লাগিব ঘনমূলত তিনিটাকে বনাব লাগিব তিনিটাৰ পৰা এটা ওলাই আহিব 3 আৰু এই তিনিটা 3ৰ পৰা এটা ওলাই আহিব 3 গতিকে 3 3 গুণ কিমান পালো 9 অৰ্থাৎ 729 ৰ ঘনমূল কিমান হ'ব 9 মানে 9 তিনিটা পূৰণ কৰিলে 729 ওলাই চাওঁ আমি 9 9 গুণ একাকী পূৰণ 9 9 1 গুণ 9 9 8 গুণ 72 729 ওলাইছে ঠিক আছে যদি কোৱা হয় 2 ৰ বৰ্গ কি 2 ৰ বৰ্গ মানে 2 স্কুৱেৰ বুলিও কোৱা হয় 2 স্কুৱেৰ বুলি লিখি ল'ম 2 স্কুৱেৰ মানে কি হয় 2 দুইটা পূৰণ হৈ থকাটো বুজায় তেতিয়া 4 2 ৰ বৰ্গ কি হ'ব 4 যদি কোৱা হয় 2 ৰ ঘন মানে ওপৰত 3 এটা লিখি ল'ম 3 টো লিখাৰ কাৰণ হ'ল 2 3টা পূৰণ হৈ আছে 2 3টা পূৰণ হ'লে কি হ'ব 8 2 ৰ ঘন কি হ'ব 8 ঠিক আছে বাকীখিনি আমি প্ৰশ্নৰ জৰিয়তে জানিম 1 নম্বৰ প্ৰশ্ন আছে ইয়াত 100ৰ বৰ্গমূল কিমান 100ৰ বৰ্গমূল মানে কোনটো সংখ্যাক দুবাৰ পূৰণ কৰিলে আমি 100 পাম এইটো ইজি আছে গতিকে কি হ'ব 10 আৰু যদি ইয়াতকে ডাঙৰ সংখ্যা দিয়া হয় তেতিয়া আমি দীৰ্ঘহৰণ পদ্ধতিয়েই হওক বা উৎপাদকীকৰণ পদ্ধতিয়েই হওক এইমাত্ৰ শিকাইছিলো সেই পদ্ধতি মতে আগবাঢ়ি ইয়াৰ বৰ্গমূল উলিয়ালেই হৈ গ'ল 2 নম্বৰ প্ৰশ্ন আছে 13ৰ বৰ্গ
কিমান 13ৰ বৰ্গ 13ৰ বৰ্গ মানে 13 দুটা পূৰণ কৰিব লাগিব 3 3 গুণ 9 আৰু 3 13 39 ইফালে 13 160 169 169 ক'ত আছে বি অপশ্যন বি আৰু ইয়াত টিপছ এটা মই দিব বিচাৰিছোঁ তোমালোকে 1ৰ পৰা 25 লৈ অন্তত বৰ্গ সংখ্যাবোৰ মনত ৰখাবলৈ চাবা 1 স্কুৱেৰ মানে 1 হ'ব আৰু 2ৰ বৰ্গ কি হ'ব 4 এনেকৈ 25 লৈ 25ৰ বৰ্গ কি হয় 625 625 লৈ মুখস্থ কৰিলে ভাল হয় ঠিক একেধৰণে ঘন সংখ্যাও মনত ৰখাব লাগে 1ৰ পৰা অন্তত 20 লৈ যেনে 1ৰ ঘন কি হয় 1 2ৰ ঘন কি হয় 8 আৰু 20ৰ ঘন 8000 ইয়ালৈকে মুখস্থ ৰাখিলেই অংক কৰোঁতে বেছি সময় নালাগিব 3 নম্বৰ প্ৰশ্ন আছে 4096ৰ বৰ্গমূল কিমান মানে বৰ্গমূল চিনটো লিখি 4096 ইয়াৰ কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে দীৰ্ঘহৰণ পদ্ধতিৰে আমি উলিয়াম 496 কি কৰিব লাগিব দুটাকৈ সোঁফালৰ পৰা গ্ৰুপ বনাই আনিব লাগিব তাৰ পৰা আপুনি চাব লাগিব ইয়াত যিটো লিখা হয় ওপৰতো এইটোৱে লিখিব লাগিব ইয়াত মই যদি 6 লিখো ওপৰত 6 লিখিব লাগিব তেতিয়া কি হয় এই দুটা পূৰণ কৰি আকৌ এই সংখ্যাটো ওলাব লাগিব 6 6 গুণ কি হয় 36 7 বাৰ দিব পাৰো নেকি 7 বাৰ দিব নোৱাৰো 7 7 গুণ 49 হৈ যাব আমি কেইবাৰ দিব লাগিব 6 বাৰে দিব পাৰিম 6 বাৰ দিলে 6 6 গুণ 36 থাকিলে কিমান 4 আৰু ইফালে কি হ'ব 96 টো দুটাই নামি আহিব ঠিক আছে 2 নম্বৰ নিয়মটো আছিলে ওপৰত যিটোৱে থাকে তাৰ লগত সদায় আমি কি পূৰণ কৰিম 2 পূৰণ কৰিম 2 6 গুণ কি হ'ব 12 তাৰ পৰা এই স্থানত এটা অংক বহিব 1ৰ পৰা 9ৰ ভিতৰত আৰু যিটো অংক ইয়াত বহিব আমি ইয়াতো বহুৱাব লাগিব আৰু পূৰণ কৰি এই 496 টো ওলাব লাগিব মই যদি ইয়াত 4 বহুৱাই দিওঁ ইয়াতো যদি 4 বহুৱাও তেতিয়া 124 আৰু ওপৰৰ যিটো 4 পূৰণ কৰিলে 496 ওলাই নে নোলাই চাব লাগিব 4 4 গুণ 16 6 4 দুগুণ 8 একে 9 4 1 গুণ 4 496 ওলাইছে গতিকে আমাৰ ইয়াৰ উত্তৰটো কি হ'ব 64 64 টো ক'ত আছে অপশ্যন বি 4 নম্বৰ প্ৰশ্নটো হ'ল 1/4ৰ বৰ্গমূল কিমান মানে বৰ্গমূল 1/4ৰ বৰ্গমূল সুধিছে যেতিয়া এনেকৈ থাকে মানে এই ষ্টাইলত যেতিয়া থাকিব ওপৰতো এই বৰ্গমূল চিনটো বহিব আৰু তলতো এই বৰ্গমূল চিনটো বহিব অৰ্থাৎ 1ৰ বৰ্গমূল ওপৰত আৰু 4ৰ বৰ্গমূল তলত ঠিক আছে তাৰ পৰা 1ৰ বৰ্গমূল কি হয় 1 আৰু এই 4ৰ বৰ্গমূল কি হয় 2 1/2 আমাৰ অপশ্যন নম্বৰ বি টোৱে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো আছে √28 into √24 divide by √42 into √8 এনেকৈ আছে প্ৰথমতে চাম ইয়াত এই সংখ্যাবোৰৰ বৰ্গমূল উলিয়াবলৈ দিয়া হৈছে ঠিক আছে কিন্তু এই সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহয় পূৰ্ণবৰ্গ সংখ্যা মানে ধৰা 1 into 1 1 পাওঁ 2 into 2 4 পাওঁ এই 4 1 এইবোৰক কোৱা হ'ব পূৰ্ণবৰ্গ সংখ্যা যদি সোধা হয় যে 3 পূৰ্ণবৰ্গ সংখ্যা হয়নে নহয় কাৰণ ইয়াত আমি 3 পোৱাই নাই গতিকে পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াতো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এই ক্ষেত্ৰত আমি ইয়াক আমি কেনেকৈ সৰল কৰিম কেনেকৈ পূৰণ বা হৰণ কৰিম ইয়াত কি আছে 8 আছে বৰ্গমূল চিনটো নাই বুলি ভাবা আৰু ইয়াতো বৰ্গমূল চিনটো নাই তেতিয়া 24 হ'ব 8ৰে 24টো হৰণ যায় কেইবাৰ যায় 3 বাৰ কিন্তু বৰ্গমূল চিনটো আছিলে গতিকে আমি ইয়াত বৰ্গমূল চিনটো বহুৱাই দিম ঠিক একেধৰণে ওপৰত আছে 3 তলত আছে 42 3ৰে 42টো কেইবাৰ যায় 3ৰে 42টো 14 বাৰ যায় কিন্তু ইয়াত স্কুৱেৰ যিটো স্কুৱেৰ ৰুট যিটো চিম্বলটো আছে গতিকে ইয়াক বৰ্গমূল চিম্বলটো লগাব লাগিব এতিয়া তলত থাকিলে 14 ওপৰত থাকিলে 28 14ৰে 28টো কেইবাৰ যায় 2 বাৰ যায় আৰু কি আছে বৰ্গমূল চিন আছে গতিকে বৰ্গমূল চিনটো লগাব লাগিব আমি লাষ্টৰ উত্তৰটো কি পালো √2 গতিকে অপশ্যন নম্বৰ বি ঠিক আছে আজিলৈ ইমানেই ভিডিঅ'টো বেছি দীঘল কৰিব বিচৰা নাই গতিকে নেক্সট ভিডিঅ'ত আমি 15টা কুৱেশ্যন ডিছকাছ কৰিম তেতিয়ালৈ সকলোকে নমস্কাৰ